বিজেপিয়ে 4ৰ পৰা 6খন আসনে প্ৰতিদ্বন্দ্বিতা কৰিব, তাতকৈ বেছি আমি প্ৰতিদ্বন্দ্বিতা নকৰো। কাৰণ যোৱা বিটিচিৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট তাৰ ওপৰত এনালাইচিছ কৰি আমি 4খন 5খন বা 6খন মিনিমাম 4 মেক্সিমাম 6টা সিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। এইটো ক্ষেত্ৰত UPPL আৰু BPF দলৰ মাজত আলোচনা হয়, আমি স্বাগতম কৰিম। কিন্তু তেওঁলোক দল দুটাৰ মাজততো আমি বহি ল'ব নোৱাৰো। তেওঁলোক দুইটা দলে নিজৰ ভিতৰতে আলোচনা কৰি সমাধান কৰিব লাগিব। কিন্তু বিজেপিয়ে 15টা সিটত ইলেকশ্যন নেখেলে ইয়াতে, মিনিমাম 4 মেক্সিমাম 6। তামোলপুৰৰ পৰা প্ৰমোদ বড়ো খেলাৰ এটা সম্ভাৱনা আছে। চক তামোলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা সিটত আমি খেলিম। কোনকেইটা সিটত আমি খেলো ঠিক হোৱা নাই, কিন্তু ডেফিনেটলি গোৰেশ্বৰ, তামোলপুৰ, টংলা এইকেইটা আমি খেলিব লাগিব সিট, কাৰণ ইয়াতে আমি আমাৰ বিটিচি ইলেকশ্যনত আমি ভাল ৰিজাল্ট কৰিছো। বিশ্বজিৎ দৈমাৰীও ইলেকশ্যন খেলিব, স্পিকাৰে কিয় ইলেকশ্যন নেখেলিব।